Hey guys, কি খবৰ? I hope খবৰ নিশ্চয় ভাল। এতিয়া গধূলি হ'ল তো এতিয়া আমি সপ্তমী পূজাৰ পাৰ্ট 2 ষ্টাৰ্ট কৰিব ওলাইছো। তো চাও কেনেকুৱা হয় ক'ত লৈ যায় ঠিক নাই। ওকে চাই থাকিব হা ভিডিঅ'টো। সেইটো জেগাতে গৈ আছো কেৱল বাহিৰৰ এতিয়া গধূলি পৰিৱেশটো দেখাম কাৰণ আমাৰ এই টিকলাই যাব বুলি এতিয়া তো গধূলি পৰিৱেশটো চাব আমি জুৰিপাৰ পৰা ওলালো এতিয়া ক'তবা লৈ যায় মই যে বেলেগ কিবা ভিডিঅ' দেখাব পাৰিম বেলেগ সেয়া একো নাই জাষ্ট কৈছিলোঁ যে পাৰ্ট 2টো দিম সেইকাৰণে পাৰ্ট 2টো দিব লগা হ'ল কেৱল ৰাতিপুৱা যিকেইটা দেখিছিল সেইকেইটাই কেৱল ইয়াৰে হ'ব সেইটো দুপৰীয়াৰ দৃশ্য আৰু এইটো গধূলিৰ দৃশ্য আছে পাৰ্থক্য সেইটোৱে এতিয়া আমি ৰিক্সাত গৈ আছোঁ 6 মাইল পালে ভিডিঅ'টো কৰি ল'ম আমি আহি পালোঁ এতিয়া ৰুক্মিণী নগৰ ইয়াতো ধুনীয়া পূজা হৈছে কিন্তু কি হ'ব ৰাস্তাত ইমান মানে মানুহ যদি মই এতিয়া ভিডিঅ' কৰিব যাওঁ এনে দিন গতিবোৰ ঠিক নহয় মোবাইলটো টানি লৈ যাব গতিকে বেছি নকওঁ তেনেহ'লে পূজাত খুলিখনে দেখাওঁ years later. So guys, এইখিনিতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰোঁ মানে আজি মহাসপ্তমী পূজাৰ এইটো ভিডিঅ' সমাপ্ত কালি আৰু নতুন ভিডিঅ' আহিব অষ্টমীত ক্ষমা বিচাৰিছোঁ যে আপোনালোকক এটা মানে ভাল ভিডিঅ' এটা দিব নোৱাৰিলোঁ ভাবিছিলোঁ আবেলিটো যেতিয়া দূৰত যোৱা হ'ব ভাল ভিডিঅ' দিম কিন্তু দূৰত নগ'লোঁ আপোনালোকক দুপৰীয়া যিখিনি ভিডিঅ' চাইছিল সেইখিনিয়ে কেৱল সেইটো আছিল দুপৰীয়াৰ ক্লিপ আৰু এইটো হ'ল গধূলিৰ ক্লিপ তো ক্ষমা বিচাৰিছোঁ ভিডিঅ'টো ভাল নোহোৱাৰ বাবে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ